হে দোস্ত ওয়েলকাম ব্যাক টু মাই এটা বুম ভিডিও লৈ স্বাগতম জনাইছোঁ আজি স্পেচিয়েল সাংবাদিক মানে আহিলো আহক মানে প্ৰাক চিনে এৱাৰ্ডলৈকে আপোনালোকক স্বাগতম জনাইছোঁ নৰ্থ ইষ্টৰ সকলোতকৈ ডাঙৰ এৱাৰ্ড শ্ব' এইটো য'ত আহিব মালাইকা আৰোৰা তাৰপিছত এই অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ যিমান মানুহ আছে সকলোখিনি আহিব কাৰণ যেনেকুৱাকৈ হিন্দীত ফিল্মফেয়াৰ এৱাৰ্ড আমাৰ অসমত প্ৰাক চিনে এৱাৰ্ড সকলোতকৈ ডাঙৰ এৱাৰ্ড তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো বলক তেতিয়াহ'লে নামি লওঁ আৰু মোৰ লগত এয়া কোট চোট আছে সকলোবিলাক পিন্ধি ল'ব লাগিব আজি এতিয়া প্ৰাগ নিউজে মোক কোট দিছে কিয় দিছে গম পাব ৰ'ব কিন্তু তাৰ আগতে পিন্ধি লওঁ তো মোৰ ৰুম নাই দিয়কচোন ইমানো ডাঙৰ মানুহ নহয় তো প্ৰস্তুতি পৰা হয় বাৰ ৰুমতে মই ড্ৰেছটো চেঞ্জ কৰি লওঁ অহা নাই মানে বাইদেউ মই দেখাই দিছোঁ কি আছে আজি মানে মোক প্ৰাগ নিউজে এটা বিখ্যাত চাকৰি দিছে গম পাব ৰ'ব কি চাকৰি আৰু এই চাকৰিটোৰ কাৰণে কোটটো দিছে বাহিৰে ওলোৱে জীৱনত প্ৰথমবাৰ কোট পিন্ধিম আৰু তাৰপিছত এইটো গৰমী আৰু চাওক ঠিকে আছে না ঠিক আছে মজা মজা আৰু এতিয়া অলপমান মেকআপো কিবা কিবি মুখত দি দিওঁ একদম নৰ্মেল দিয়ক উল্টা পাল্টা নলগাব অলপ পানী মুচি দিলোঁ হৈ গ'ল আৰু এনেকৈয়ে ৰেডি মই পুৰা আজি অলপ বেলেগ বেলেগ লাগিছেনে উপায় নাই মাজে মাজে বেলেগ হ'ব লাগে এতিয়া প্ৰাগ নিউজে মোক কোট চোট এই কাৰণে পিন্ধালে যে মই ৰেড কাৰ্পেট হোষ্ট হ'ব লাগিব মানে আলহী আহিলে সুধিব লাগিব যে খবৰ কেনে লাগিল আহি তাত হ'ব ৰেড কাৰ্পেট মানে মালাইকা আৰোৰা তাৰপিছত যিমান ডাঙৰ ডাঙৰ চেলিব্ৰিটি আহে তাতে আৰু মই তাতে তেওঁলোকক মানে সম্বোধন জনাব লাগিব বেয়া কাম দিছে কিন্তু এইটো এতিয়া কোনো কুৰ্মা অহা নাই মোৰ চাকৰিটোলৈ অলপমান দেৰি আছে অলপ দেখাই দিছোঁ ক'ত হ'ব সেই বিখ্যাত এৱাৰ্ড শ্ব'টো য'ত জুবিন দাই গান গাব মালাইকা আৰোৰাই ডেন্স কৰিব চাইয়া গানত তাৰপিছত প্ৰস্তুতি হওক তাৰপিছত প্ৰিয়ংকা সকলোৱে মানে ইয়াত পাৰফৰ্মেঞ্চ দিব আজি সকলোতকৈ ডাঙৰ শ্ব' ইয়াতে USTMৰ প্ৰেক্ষাগৃহ তো এইটোৱেই USTMৰ প্ৰেক্ষাগৃহটো য'ত হ'ব প্ৰাগ চিনে এৱাৰ্ড চাওক একবাৰ ষ্টেজৰ পৰা দেখাই দিওঁ হওক ফিলটো কেনে লাগে চাফ চিকুণ কৰি আছে ষ্টেজ আৰু এয়া চাওক কেনে এটা লাগিছে লাগিবই কাৰণ এইটো হৈছে নৰ্থ ইষ্টৰ সকলোতকৈ ডাঙৰ এৱাৰ্ড শ্ব' আৰু ময়ো অলপমান গুচোৱাত সহায় কৰি দিওঁ দিয়ক এইটো চাকৰিও কৰোঁ বিনা পইচাই দে আৰু এই ওপৰত দেখিছেনে তাতো মানুহ বহিব পাৰে মানে USTMৰ প্ৰেক্ষাগৃহটো বহুতেই বেছি ডাঙৰ বা এতিয়া VIP পাছ থাকিলে ইয়াত সোমাব পাৰি দেই আৰু এয়া বিষ্ণুদাই পুৰা লাগি আছে এইবিলাক গুচোৱাত আপুনি য'ত গুচাই আছে ইয়াতে অলপ দেৰিকে জুবিন দা হওক মালাইকা আৰোৰা হওক ডেন্স কৰিব এই ফিলটো পাইছে নে যে কেনে লাগিব একদম ধুনীয়া লাগিছে ন ইয়াতে কেনে ফিলিংছ এইটো এটা এতিয়া মই ফিলিংছ লৈ থাকিলে নহ'ব মোক যি চাকৰিত সোমাই দিছে আজিৰ কাৰণে সেই চাকৰি কৰিব যাব লাগে মানে মানুহ এজন চেলিব্ৰিটি এজন আহিলে ফাৰ্ষ্ট ময়ে মাত দিম মোক এটা মাইক দি দিলে আৰু কৈছে যে যোনে আহে মই ৱেলকাম জনাব লাগে ৰাস্তাত কিবা প্ৰব্লেম পাইছে নে সুধিব লাগে তো বাইদেউতে আপোনালোক আহি পালে আছো তো আজি কাৰ শ্ব' চাবলৈ মানে আপুনি একদম আহিছে মালাইকা জুবিন তো মালাইকা এতিয়া মালাইকা আহিব মালাইকাক নিজে সুধিম যে আপুনি কাৰ শ্ব' চাবলৈ আহিছে নিজৰ নেকি আৰু এটা জেনেৰেল নলেজ দি দিওঁ এইডাল যি কেমেৰা আছে এইডালক জিমি বুলি কয় দেই আৰু আজি এটা আশা আছে যে জুবিন দাক মই কিবা সুধিব পাৰিম যে জুবিন দা কেনেকুৱা লাগিল আপোনাৰ আহি বহুত জীৱনৰ বহুত এইটো আশা আছিল আজি চাগে যদিও নিউজৰ মানুহ নহয় তথাপিও সেয়ে সপোনটো মোৰ প্ৰাগ নিউজে চাগে পূৰণ কৰিব আৰু লগতে বৰষা বাকো সুধিম মোক বিয়াখন খাবা মাতেনে নাই মানে ইনভিটেশ্যনটো ল'ব লাগিব কিবাকে বাৰু বিয়া খাব যাব লাগিব আৰু মোৰ লগত আছে এয়া জান্নেত কেনেকুৱা লাগিছে কৰি খুব ভাল লাগিছে এতিয়া গেষ্ট লাহে লাহে আহি আছে দে আৰ এৰাইভিং সো আই এম ৰিয়েলি এক্সাইটেড ফৰ দ্য নাইট আৰু অনলি চেলিব্ৰিটিয়ে নহয় সাধাৰণ দৰ্শকো সোমাই আছে এয়া বাইদেউহঁত আহিছে আপোনালোকৰ পৰা আহিছে বৰবাৰী এনেকুৱা টিকেটো দেখাই দিয়ক একবাৰ এনেকুৱা টিকেট লৈ আহিছে টিকেট নহ'লে কিন্তু এণ্ট্ৰি নাই দিয়ক টিকেট মেইন VIP টিকেট এতিয়া বাকী মাৰো বুলি মই সকলোকে এটাই সুধিম যে মোক নিজকে কেনে লাগিছে কাৰণ আৰু এয়া মৃদুলদেও আহি পালে দাদা কেনেকুৱা আজি কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে যে মই প্ৰথমবাৰৰ কাৰণে থিয়েটাৰত থাকোঁ সেইকাৰণে মই আহিব নোৱাৰি প্ৰথমবাৰৰ কাৰণে মই প্ৰাগ চিনে এৱাৰ্ডলৈ আহিছোঁ আৰু 20 বছৰ পূৰ্ণ হৈছে প্ৰাগটোৰ তাৰ কাৰণে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ডিম্পু আহিছে আজি কেনে লাগিছে একদম টিপটপ যে মই প্ৰথম চিনিয়ে পোৱা নাই তাৰ মাজত কোন সময় আছে ভালকৈ আহিছোঁ ডিম্পু প্ৰাগ নিউজে পিন্ধাইছে মানে বৰ ধুনীয়া সঁচাকৈ মই আজি মানে নিজকে মই চিনি নাপাওঁ যেন লাগিছে কেনে ভাই মোক কেনে লাগিছে কিন্তু এটা ডাঙৰ প্ৰব্লেম হ'ল মানে মই নাজানো না ক'ত চ'ত মোক পিন্ধাব বুলি সেইবাবে চেণ্ডেলকে পিন্ধি আহিলোঁ মানে দে আৰু হ'ব দে এই বেলেগতকৈ বেলেগ চিষ্টেম ক'তৰ লগত চেণ্ডেল আৰু এয়া প্ৰিয়ংকা বাও আহি পালে আজি বাইদেউ মানে পাৰফৰ্মেঞ্চ দিব কোনটো গান গাব
গান নহয় গানৰ লগত ডান্স আছে ডেন্সো কৰিব পালি দিব আৰু অলপমান মোৰ চাকৰিটো বাদ দি চাই আহোঁ কিমানমান মানুহ হ'ল অলপমান দেখাই দি পুনৰ তাতে কৈ আছোঁ এক ছেকেণ্ড মইতো দেখাই মানুহ আৰু বহুত হ'বলৈ বাকী আছে তাৰমানে মই তাত থাকিবই লাগিব আৰু অলপমান মাউণ্টেইন ডিউ খাই ল'লোঁ ফ্ৰী দিয়া নাই প্ৰাগ নিউজে নিজে কিনি খাইছোঁ যাতে অলপমান জ'চটো থাকে কাৰণ আজি ৰাতি 12টা-1টা বজাতো গেৰাণ্টি আৰু কোনোবা আহিল মল্লিকাই নেকি নহয় বৰষাৰাণী বৰষাবা আহিছে বৰষাবা ভাই ডিম্পুজি আৰু এয়া বৰষাবা আহি পালে ফাইনেলি তো কেনে লাগিছে খুব ভাল লাগিছে বৰ সুন্দৰকৈ আয়োজন কৰিছে এইবাৰ সঁচাকৈ ৰেড কাৰ্পেট ফিলটো হৈছে আৰু দুটা নমিনেশ্যন আছে সেইটো এক্সাইটমেণ্ট আছে আৰু পাৰফৰ্মেঞ্চ আছে এতিয়া মোৰ ফাৰ্ষ্ট পাৰফৰ্মেঞ্চে মোৰ চ' অসীম মই আহি পাইছোঁ আৰু এটা কথা আপোনাৰ যিটো নতুন জীৱনলৈ বহুত বহুত শুভেচ্ছা থাকিল ধন্যবাদ বিয়াখন খাব লাগিব কিন্তু নিশ্চয় তো বিয়াখন খাব যাব লাগিব এতিয়া বাইদেউ আহিব বাইদেউৰ বিয়াখন খাব যাব লাগিব আৰু এয়া দীক্ষুদাও আহি পালে বা আজি বেলেগ টাইপৰ চুলিৰ কাট দি আহিছে যে আৰু কি মাৰি আহিছে ৰাজাৰ দৰে এইবিলাক বাহ দীক্ষুদা ৱেলকাম টু প্ৰাগ চিনে এৱাৰ্ড থেংক ইউ ছ' মাছ থেংক ইউ তো আজি পৰিচয়ৰ দৰে হিলাব লাগিব পৰিচয় নিচিনাকৈ আপোনাৰ পাৰ্ফৰ্মেঞ্চ আছে মোৰ কিবা এংকৰিং পাৰ্ট এটা আছে আৰু এনেকৈ আৰম্ভ হৈ গ'ল প্ৰাগ চিনে এৱাৰ্ড সেয়া ফাৰ্ষ্ট পাৰফৰ্মেঞ্চ কিবা এটা দি আছে তাৰপিছত এৱাৰ্ড দি থাকিব এৱাৰ্ডৰ মাজে মাজে ডেন্স গানা নাট্য নাটিকা মালাইকা আৰু এয়া ৰবিদাও আহি পালে চিনাকি কৰি দিয়াৰ প্ৰয়োজনে নাই দাদা কেনেকৈ লাগিল আহি খুব ভাল লাগিছে মই প্ৰথমবাৰৰ কাৰণে আহিছোঁ প্ৰত্যেকবাৰেই নিমন্ত্ৰণ পাওঁ কিন্তু আহিব নোৱাৰোঁ আজি চিকুদাৰ অনুৰোধ ৰক্ষা কৰি মই আহিছোঁ আৰু এনেকৈয়ে প্ৰায় সকলোখিনি অহা কমপ্লিট হৈ গ'ল আৰু ইয়াত যিটো মোক চাকৰি হাজিৰা দিছিল সেইটো খতম এতিয়া ভিতৰত যাওঁ আৰু আপোনালোকক শ্ব' দেখাওঁ এতিয়া ক'ৰ পৰা কণ্ট্ৰল হৈ দেখাই দি আছোঁ আহক আৰু এক ছেকেণ্ড আহি আছোঁ দেখিলে আৰু এই সম্পূৰ্ণ শ্ব'টো বৰ্তমান লাইভ চলি থকা নাই টিভিত পিছত দিব আপোনালোকে চাব পাৰিব আৰু এই ৰুমটোৰ পৰাই সকলোখিনি কণ্ট্ৰল হয় কেনেকুৱাকৈ চলি আছে আৰু একবাৰ দৰ্শকখিনিক দেখাই দিছোঁ এয়া মহিলা সমিতি আৰু এটা বস্তু দেখাই দি আছোঁ এই মানুহজনে কি কৰি আছে পুৰা লাইভ এডিট কৰি আছে তাৰমানে যিমানটা কেমেৰা লাগি আছে প্ৰতিটো কেমেৰাৰ কোনটো ফুটেজ ভাল হৈছে কোনটো ফুটেজ বেয়া হৈছে সেইমতে একজেক্ট এটা ফ্ৰেমত আনি আছে আমিতো পিছত এডিট কৰোঁ এখেতে লাইভ মুমেণ্টত প্ৰতি ছেকেণ্ডত এডিট কৰি আছে তো ক'ব গ'লে এখেতে ৰিয়েল এডিটৰ লাইভ এডিট কৰি আছে লাইভ এডিট যিটো এনেকুৱাকৈ প্ৰায় 20-30টামান বিভিন্ন ক্ষেত্ৰত এৱাৰ্ড দিয়া হৈছে এনেকুৱাকৈ নমিনি দেখাই তাৰপিছত এৱাৰ্ডটো পায় যেনেকুৱাকৈ ফিল্মফেয়াৰ এৱাৰ্ড দিয়া হয় ঠিক তেনেকুৱাই অসমীয়া এনেকুৱাকৈ আমি অসমীয়া চিনেমাক ছাপোৰ্ট কৰি যাব লাগিব বা অসমীয়া চিনেমাৰ কাৰণে যিবিলাক শ্ব' পতা হয় তাক ছাপোৰ্ট কৰি গ'লে সদায় অসমীয়া চিনেমা উন্নত হৈ গৈ থাকিব চাউথৰ দৰে এতিয়া চাওক মানুহ দুই এখন খালীও হৈছে অৱশ্যে টিকেটৰ দাম বহুত না আৰু এই ৰঙাজনীয়ে ক'ত যায় এৱাৰ্ড পালে চাগে এৱাৰ্ড পালে আৰু হাই মোক চিনি পাইছে হেল্ল' আৰু ফাইনেলি আহি পালে মালাইকা তুমি কৰি পেলাই লৈ পেলাই আহিবা চাওক পুৰা আগৰি ধৰিছে অলপমান ময়ো বাৰু ক'লোঁ যে ৱেলকাম বাইদেউ ৱেলকাম টু এছাম আপোনালোকে টিভিত চাব আৰু ভিতৰত এখেতৰ বেয়া টেনশ্যন কাৰণ এখেতক ড্ৰোন উৰাব দিছে এই ৰুমটোৰ ভিতৰত কিন্তু GPS নাপায় তো GPS নাপালে ড্ৰোনখন কি সাহসত উৰাই তাৰমানে হ'লেও চেষ্টা কৰি আছে তো এখেতে ওপৰৰ পৰা ড্ৰোনখন উৰাব ড্ৰোনখন থাকিব তলত বুজিছেনে ধেমালি নহয় এনেকুৱাকৈ ড্ৰোন উৰোৱা ইমান ৰিক্সত কোনো GPS পোৱা নাই উৰাই আছে সেইখন আৰু হোৱা প্ৰিয়ংকা বাই ডেন্স কৰি আছে আৰু প্ৰাগ নিউজত আহি লিপিকাক নেদেখালে কেনেকুৱাকৈ হ'ব কেতিয়া আহিলা মালাইকা আৰোৰাৰ পাৰ্চনেল এছিষ্টেণ্ট হৈছে আজি কেনেকুৱা লাগিছে
একদম মিছা কথা কৈছে ই মই ডিম্পুৰহে পাৰ্চনেল এচিষ্টেণ্ট লাগা হৈছোগে তাৰ মানে লাষ্টত গৈ একদম মিছা কথা আৰু এইবাৰ আহিছে আদিল হুছেইন ছাৰ মই বহুত ভাল পাওঁ তেখেতক এয়া চাওক ষ্টেজত আদিল হুছেইন ছাৰ তো সেয়া চাওক যিজন মানুহে অসমৰ গোৱালপাৰাৰ পৰা হলিউডলৈ ধেমালি নহয় সঁচাকে চেলুট আৰু এইবাৰ ফাইনেলি মালাইকাই ডেন্স কৰিব চাইয়া না কিবা গানত ডেন্স কৰিব সকলোখিনি হাহাকাৰ লাগি গৈছে তেখেতে ড্ৰোন ৰেডি পুৰা ড্ৰোন ৰেডি আৰু চব পুৰা চান্নাটা হৈ গৈছে বৰ্তমান একো মিউজিক বাজি থকা নাই কাৰণ সকলোৱে ৰেডি ফৰ মালাইকা আৰোৰা কেমেৰা ৰেডি ড্ৰোন ৰেডি ডেন্সাৰৰ গ্ৰুপ ৰেডি এতিয়া মালাইকা আহিব আৰু ডেন্স কিন্তু মই দেখাব নোৱাৰিম আপোনালোকে টিভিত চাব মানে কপিৰাইট লাগিব টু 1 ষ্টাৰ্ট হালো মলাইকা আৰোৰাই অলপমান বিহু ডেন্সো কৰিলে আৰু তাৰপিছত লাৰু পিঠা খাব বোলে আমাৰ অসমৰ লাৰু পিঠা কথা এটা ভাবিছোঁ এনেকুৱাকে এনাউন্স কৰিব লাগে যে ইয়াত সকলোকে এতিয়া গল্লা চাহ আৰু বুন্দাল লাৰু দিয়া হ'ব সেই কাগজৰ যিটো পোলা আছে আৰু লাল চাহ আৰু প্ৰস্তুতি বা আহিছে ফালিবলৈ কপিৰাইট আহিবৰ বাবে চাউণ্ডটো নোহোৱা কৰি দিছোঁ তক দোস্ত বেয়া নাপাব আৰু সেয়া আদিল হুছেইন ছাৰে পালে শেষ হৈ গ'ল প্ৰাক্চিনে এৱাৰ্ড মানে শেষ হোৱা নাই জুবিন দা আৰু শংকুৰাজ কোঁৱৰ তেখেতৰ প্ৰগ্ৰেম আছে কিন্তু মই যিহেতু যাব লাগিব তো মই নাথাকিলোঁ তো